Hello everyone, good morning. কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকৰ ভাল লগতে মোৰো ভালে কলমা শৰ্মা নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো সো আজি মৰ্নিং ভিডিঅ ষ্টাৰ্ট কৰিলো কাৰণ আজি কি জানে আজি মা সৰস্বতী পূজা সো আজি সোনকালে উঠিছো উঠি এতিয়া ঘৰৰ কাম সামখিনি কৰি লও তো কৰি লৈ আপোনালোকক লগ পাই আছো তো চাই থাকক तो फ्रेंड्स এতিয়া মই কাম সাম কৰি মিলি গাছা ধুলো ধুই মা সৰস্বতী সেৱা জনালো আৰু আজি সকলোৱে জানে আজি সকলো শিক্ষানুষ্ঠানত আৰু বিভিন্ন প্ৰতিষ্ঠানতো আজি বিদ্যা অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতী পূজাৰ প্ৰস্তুতি চলি আছে সকলোৱে জানে আৰু আজি ছোৱালীবিলাকতো চাবই ভাল লাগিব মানে ছোৱালীবিলাকৰ 2 দিন 3 দিনৰ আগৰ পৰাই মানে প্ৰস্তুতি চলি থাকে সৰস্বতী পূজাৰ কাৰণে ফেশ্বনৰ কাৰণে আৰু আজিকালি এনেকুৱা হৈছে পূজাটো পিছত মানে ফেশ্বনটো আগত তেনেকুৱা হৈছে আজি যেহেতু বিদ্যা অধিষ্ঠাত্ৰী দেৱী সৰস্বতী মাৰ পূজা গতিকে পূজাটো একচুয়ালি কৰিব লাগে তো উলুটা হৈছে আজিকালি ফেশ্বনটো মানে আগত হৈছে পূজাটো পিছত মানে তেনেকুৱা হৈছে তো তেনেকুৱা কৰিব নালাগে আজি যেহেতু মা সৰস্বতীৰ পূজা তো পূজাটো কৰিব লাগে গতিকে আৰু আজি পূজাৰ লগত ভ্যালেন্টাইন ডেও পৰিছে আজি দুটা একেলগে মিলিছে আৰু কোনে ক'ত যাব কি কৰিব আৰু নকব আৰু কোনে কি কৰিব আৰু আজি লৰাবিলাকৰ খৰচটো কমি গৈছে কাৰণ এদিনত পৰিছে ন সৰস্বতী পূজাৰ দিনা পৰিছে গতিকে গাড়ীৰ তেল আৰু যে নহয় কিবা কিবি মানে খৰচটো কমিছে ন আৰু যেহেতু আজি সৰস্বতী পূজা মইনো ঘৰত কিয় এনেকৈ থাকো তো আজি মই ক'ত যাম কি কৰিম আপোনালোকক সকলো দেখাই আছো তো ক'তো নাযাব চাই থাকক তো ইয়া দেখিছে আমাৰ গলমলু দুটা মানে পূজাত যোৱাৰ কাৰণে ওলাইছে ইয়া দেখিছে হৰুটো হৈছে মোৰ যাৰ লৰা আৰু এইটো মোৰ হয় আৰু ডাঙৰ লৰাকো দেখাই আছো আৰু এতিয়া আপোনালোকক দেখাই আছো এই হিয়তে মানে ই ৰিক্সাত যাব মানে দেউতাকে থব যোৱাৰ কথা আছিলে তো দেউতাকেও পূজাত যাব অলপ প্ৰবলেম হ'ব তো ইহঁতক গাড়ীত যোৱাৰ কথা কৈছে ইয়া দেখিছে ডাঙৰ লৰাও বহিছে তো এতিয়া যাব ওলাইছে তো বাই বাই দিছে ইয়া দেখিছে তো গাইছে ইয়া দেখিছে পুরা মানুহজনে পূজাত যোৱাৰ কাৰণে সাজু হৈছে আৰু গামোচা চামোচা লৈ পুৰা ৰেডি হৈছে ইয়া দেখিছে পুৰা আৰু ভিডিঅ তোলাব খুব লাজ কৰে ইয়া দেখিছে আৰু কি ক'ব ক'ত যাব আপুনি হয় মই এতিয়া আমাৰ বিদ্যালয়লৈ যাম সৰস্বতী পূজা উপলক্ষে আৰু সকলোলৈ মই সৰস্বতী পূজা বহুত শুভেচ্ছা জনালো সকলোৱে খুব আনন্দ মনেৰে সৰস্বতী পূজা উদযাপন কৰক এই মোৰ সকলোলৈ মানে আশা থাকে ওকে ইয়া দেখিছে ফালতুমি কৰি থাকে কিবা ইয়া দেখিছে গাড়ী ল'ব এতিয়া ইয়া দেখিছে কিবা কিবি বকি আছে যাব ওলাইছে আৰু মই ওলাই আছো তো ইয়া দেখিছে ময়ো মানে পূজাত যোৱাৰ কাৰণে সাজু হৈ আছো ওলাই আছো আমাৰ মানে ওচৰৰে এখন এলপি আছে তো সেইখন স্কুলত যাম বুলি ভাবিছো ওচৰতে তো ওলাই আছো তো ওলাই কিনে লগ পাই আছো তো ফ্ৰেন্ডছ দেখিছে মই এতিয়া পূজাত আহি আছো আৰু কাপোৰটো আপোনালোকে ভাবিব পাৰে চেঞ্জ কৰিছে যিযোৰ কাপোৰ পিন্ধিছিলোঁ ছোৱালী এজনী ভাল লাগিলে তাই খুলি ল'লে কৈছে কি মই এইযোৰ কাপোৰ পিন্ধিম তো বেলেগ পিন্ধিলোঁ ইয়াত দেখিছে এতিয়া মই আহি আছোঁ ওচৰতে স্কুলখন আৰু আপোনালোকক আমাৰ গাঁৱৰ পৰিৱেশটো দেখাই আছোঁ ৰ'ব দেই ইয়া চাওক আমাৰ গাঁৱৰ পৰিৱেশটো ইয়াত দেখিছেনে ইমান ধুনীয়া পৰিৱেশ ইয়াত দেখিছেনে এইবিলাক সৰিয়হৰ খেতি কৰিছে আৰু ইয়া মই গৈ আছোঁ ইয়াৰ ৰাস্তাইৰে ইয়াত দেখিছেনে ইয়া চাওক গৰু ছাগলী গোটেই এইবিলাক পথাৰত ইয়াত দেখিছে সঁচাকৈ আমাৰ গাঁৱৰ পৰিৱেশটো সঁচাকৈ বহুত ভাল সঁচাই থাকি কিবা এটা ভাল লাগে মানুহে চহৰত থাকে কিন্তু চহৰত আমাৰ গাঁৱৰ পৰিৱেশটো নাপায় তো ইয়াত দেখিছেনে ইমান ধুনীয়া পৰিৱেশ ইয়াত দেখিছে আৰু মই গৈ আছোঁ আৰু গৈ পাই আপোনালোকক দেখাই আছোঁ তো ইয়াত দেখা পাইছে এতিয়া ইয়াতে চাউল জাৰিব লগা হৈছে ইয়াত দেখিছেনে গোটেইকেইজনী আহিয়ে মানে ইয়াতে বহিছোঁ আৰু দেখাই আছোঁ ইজনী চাই থাকক আৰু দেখাই আছোঁ পুজা দেখাই আছোঁ বাৰু এয়া আছে ভাতৰ প্ৰস্তুতি চলি আছে কি আছে দাদা এয়া দেখিছে বনাই আছে আৰু আহি আছে বাৰু ল'ৰা ছোৱালীবিলাক নহ'ব এয়া দেখিছে এয়া দেখিছেনে সৰস্বতীবিলাক আহিছে ৰ'ব এয়া দেখাই আছোঁ অলপ পিছত দেখিছে
আমাৰ স্কুলখনৰ পৰিৱেশটোৱে বেলেগ ইয়াত দেখিছেনে ইমান ধুনীয়া পৰিৱেশ দেখিছে ইয়াত দেখিছে ঐ কি কৰি আছা চাহ বনাই আছো ইয়াত দেখিছে চাহ বনাই আছে কি কৰি আছে ইয়াত দেখিছে বনাই আছে ইয়াতে চাহ তাহ বনাই আছে আৰু এজনী আহি পাইছে এয়া চাহত ধৰিছে আহিয়ে চাহত ধৰিছে এয়া দেখিছেনে কি দিছে নিমকি আৰু জিলপি এনেকৈ দিছে খাই আছে মই খাই উঠিলোঁ এয়া মেইন ৰাস্তা দেখিছে এয়া মেইন ৰাস্তাৰ কাষতে স্কুলখন এয়া দেখিছে কি ধুনীয়া পৰিৱেশ আৰু এতিয়া আমি সৰস্বতীবিলাকৰ লগত বহিবলৈ আহিছোঁ ইয়াত দেখিছে আমি সকলোৱে মিলি ইয়াত বহিছোঁ এয়া চাওকচোন এয়া চাওক এতিয়া বৃক্ষৰোপণৰ কাৰণে মানে প্ৰস্তুতি কৰিছে তো ইয়াত দেখিছে এতিয়া বৃক্ষৰোপণ কৰিব চ' আমি সকলোৱে মিলি আহিছোঁ তো ইয়াত দেখিছেনে আমি সকলোৱে মিলি এতিয়া মানে বৃক্ষৰোপণ মানে প্ৰস্তুতি চলাইছোঁ চ' ইয়াত চাওক সকলোৱে আহিছে ইয়াত দেখিছেনে আমার এই বিদ্যালয়ের প্রধান শিক্ষক তথা এখেতৰ বিদ্যালয়ৰ অনুষ্ঠানকে সহযোগ কৰিব সভাপতি অজিত বৰ্মন লগতে আমাৰ পবিত্ৰ সমাজ সাড়ে 12 আপনার সাথে বিসিটি লক্ষণ বাস এটা আর মান পাবি এখন আছে বাস সো ফ্ৰেণ্ডছ ইয়াত দেখিছে আমাৰ পূজাৰীয়ে পূজাত বহিছে আৰু ইয়াত সৰস্বতী মায়ে ইয়াত দেখিছেনে সৰস্বতী মা ইয়াত দেখিছে পূজাত বহি আছে এতিয়া যেহেতু পূজাত বহি আছে পূজা কৰি আছে তো এতিয়া মানে ল'ৰা ছোৱালীখিনিক মানে খেল ধেমালি প্ৰতিযোগিতা পাতিছে চ' ইয়াত দেখিছেনে কবিতা আবৃত্তি কৰি আছে ইয়াত দেখিছে তো ভালে লাগিছে আহি মানে স্কুলখনত আহি ভালে লাগিছে আৰু স্কুলৰ পৰিৱেশটো সঁচাকৈ বহুত ভাল লাগিছে মানে কিছুমান স্কুলত দেখা পাওঁ মানে একো পৰিৱেশেই নাথাকে তো এইখন স্কুলত সঁচাকৈ বহুত ভাল লাগিছে মানে পৰিৱেশটো দেখিয়ে ভাল লাগিছে চ' আৰু ইয়াত দেখিছেনে ল'ৰা ছোৱালীখিনিয়ে মানে ইয়াত দেখিছে কবিতা আবৃত্তি কৰি আছে ইয়াত চাওকচোন ইমান ধুনীয়াকৈ
ফ্ৰেণ্ডছ এয়া দেখিছে এতিয়া পুষ্পাঞ্জলি ল'বৰ সময় হৈছে চ' সকলোৱে এয়া দেখিছেনে এনেদৰে তলত বহি লৈছে পুষ্পাঞ্জলি ল'বলৈ তো এয়া দেখিছে লগতে ময়ো এনেদৰে বহি ল'লোঁ এয়া দেখিছে এতিয়া আৰু মানে প্ৰসাদ বিলাইছে প্ৰসাদ এয়া দেখিছেনে বিগলাই আছে এয়া চাওকচোন প্ৰসাদ বিলাইছে তো এতিয়া আমি প্ৰসাদ খাবলৈ লৈছোঁ সকলোৱে মিলি এয়া চাওক এতিয়া ভাত খালোঁ খাই লৈ এতিয়া মানে অলপ বিলোৱাত মই সহায় কৰি দিলোঁ এয়া দেখিছে দেই ভাত বিলোৱাত অলপ সহায় কৰি দিলোঁ এয়া দেখিছে ভাত খাই আছে এয়া চাওক তো ফ্ৰেণ্ডছ এতিয়া আমি ভাত তাত খাই ল'লোঁ ভাত তাত খাই লৈ ইয়াত দেখিছেনে নাম ইয়াত দেখিছেনে ওচৰৰ মানে আয়তীখিনিয়ে নাম ধৰিব ধৰিছে এয়া চাওকচোন ইফালে এয়া নাম ধৰিব ধৰিছে এতিয়া আমি পূজা চূজা কৰি খাই লৈ এতিয়া ঘৰমুৱা হৈছোঁ ইয়াত দেখিছেনে আৰু এই লগৰবিলাক আহি আছে ইয়াত দেখিছে পিছত আছে তো ইয়াত দেখিছে আহি আছে আৰু আজিলৈ বাই বাই আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো বজাই দিব আজিলৈ বাই বাই